হোলী উৎসৱক লৈ জিলা প্ৰশাসনৰ তৎপৰতা সুৰা সৰবৰাহৰ বিৰুদ্ধে তীক্ষ্ণতৰ দৃষ্টি অহা ৮ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া হোলী বা ফাকুৱা উৎসৱ শান্তিপূৰ্ণভাৱে যথাৰীতি উদযাপনৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। এই উপলক্ষে বৃহস্পতিবাৰে বিয়লি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বৰপেটা চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, পাটবাউসী সত্ৰ, গণকুচি সত্ৰ আদি কেইবাখনো সত্ৰৰ প্ৰতিনিধি উপস্থিত থাকে। সভাত আগন্তুক হোলী উৎসৱৰ সময়ত বৰপেটা চহৰত হ'বলগীয়া বিশাল জনসমাগমৰ সময়ত জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সেই অনুসৰি অধিক জনসমাগম হ'বলগীয়া সত্ৰানুষ্ঠানসমূহৰ চৌহদত CCTV কেমেৰাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। তদুপৰি তেনে স্থানসমূহলৈ উৎসৱৰ সময়ছোৱাত গাড়ী মটৰৰ চলাচল বন্ধ ৰখা হ'ব। এই সময়ছোৱাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত বৰপেটা চহৰলৈ সুৰাৰ সৰবৰাহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰক্ষী আৰু আবকাৰী বিভাগক নিৰ্দেশ দিয়া হৈছে। বিভাগ দুটাক এই সময়ছোৱাত অবৈধ সুৰাৰ ঘাটিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰো নিৰ্দেশ দিয়া হৈছে। হোলীৰ বিশেষ পৰম্পৰাগত উৎসৱ অনুষ্ঠিত হ'বলগীয়া সত্ৰানুষ্ঠানসমূহৰ স্বেচ্ছাসেৱকসকলক উপযুক্ত পৰিচয় পত্ৰ প্ৰদান কৰা, বাটত দোকান পোহাৰ বহুৱাটো বন্ধ কৰাৰ বাবেও আয়োজক সমিতিসমূহক আহ্বান জনোৱা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। বৰপেটা সত্ৰ চৌহদ কাইলৈৰ পৰাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পৌৰসভাৰ প্ৰতি আহ্বান জনোৱা হয়। তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা সত্ৰৰ ওচৰত তীৰ্থযাত্ৰীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰাৰো ব্যৱস্থা কৰা হৈছে বুলি জনসংযোগ বিষয়াজনে জনায়। সভাত অতিৰিক্ত উপায়ুক্ত উপলক পাটগিৰি, বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, চক্ৰ বিষয়া আদিও উপস্থিত থাকে। বালাভিটাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নামনি অসম নিউজ।